Namaskar. Welcome to our YouTube channel Nodi a House of Entertainment. আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আত্মা বা পৰমাত্মানো কি তাৰ বিষয়ে এটি বিস্তৃত আলোচনা। মহাভাৰতৰ যুদ্ধৰ সময়ত যেতিয়া অৰ্জুনে যুদ্ধ কৰিব খোজা নাছিলে তেতিয়া শ্ৰীকৃষ্ণই তেওঁক গীতাৰ জ্ঞান দিছিল। তাতে শ্ৰীকৃষ্ণই অৰ্জুনক মানৱ শৰীৰৰ আত্মা বা পৰমাত্মানো কি তাৰ বিষয়ে কি কৈছিল তাকেই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদিহে আপোনালোকে এতিয়ালৈ আমাৰ ইউটিউব চেনেল নদী এ হাউচ অফ এণ্টাৰটেইনমেণ্টটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো বজাই দিয়ক। আৰু আপোনালোকলৈ অনুৰোধ যে ভিডিঅ'টো যেন শেষলৈ চায়। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে, হে অৰ্জুন, দেহাধাৰী জীৱ এটাই দেহটোত থাকি যেনেকৈ ল'ৰাকাল, ডেকাকাল আৰু বুঢ়াকালৰ মাজেদি পাৰ হৈ যায়, ঠিক তেনেকৈ মৃত্যু হ'লে এই দেহটো এৰি বেলেগ দেহ এটালৈ গুচি যায়। ধীৰ মনৰ লোক এনে পৰিৱৰ্তনবিলাক দেখি বিচলিত নহয়। ইয়াৰ তাৎপৰ্য এনেধৰণৰ, প্ৰতিটো জীৱই নিজা নিজা একোটা আত্মা। প্ৰতিটো আত্মাই প্ৰতি মুহূৰ্তত নিজৰ দেহটো সলাই লয় আৰু সেইবাবেই সেই দেহটোৱে শিশু, যুৱক বা বৃদ্ধ ৰূপত প্ৰকাশ পায়। কিন্তু আত্মাটো সেই সলনি হোৱা দেহটোতে থাকে আৰু আত্মাটোৰ নিজত একো সলনি নহয়। সেই জীৱাত্মাটোহে অৱশেষত মৃত্যুৰ সময়ত গোটেই দেহটোক সলাই লয় আৰু লগে লগে বেলেগ এটা দেহলৈ গতি কৰে। যিহেতু জীৱাত্মাটোৱে পৰজন্মত পাৰ্থিৱই হওক বা অপাৰ্থিৱই হওক নতুন দেহ এটা লাভ কৰিবই, সেইবাবে মৃত্যু হ'ব বুলি অৰ্জুন কাৰো বাবে শোক কৰাৰ প্ৰয়োজন নাই। আনকি যি ভীষ্ম বা দ্ৰোণৰ বাবে তুমি ইমানকৈ ভাবিছা তেওঁলোকে যে পুৰণি দেহ এটা এৰি নতুন দেহ এটা পাব আৰু তাৰ ফলত নতুন সতেজতা লাভ কৰিব, সেই কথা ভাবিহে তুমি আনন্দ পাব লাগে। হে অৰ্জুন, সুখ আৰু দুখৰ সাময়িক আবিৰ্ভাৱ আৰু যথাসময়ত সেইবিলাকৰ অন্তৰ্ধান ঠিক শীত আৰু গ্ৰীষ্ম ঋতুৰ দৰে খন্তেকীয়া। ইন্দ্ৰিয়ৰ অনুভূতিৰ পৰাই এইবোৰৰ উৎপত্তি। সেয়ে হে ভৰত বংশধ্বজ, এইবোৰৰ দ্বাৰা বিচলিত নহয় সহ্য কৰিবলৈ শিকা। হে পুৰুষ শ্ৰেষ্ঠ অৰ্জুন, যিজন মানুহক এই সুখ আৰু দুখবিলাকে কোনো কষ্ট দিব নোৱাৰে, যিজন সুখ আৰু দুখত দুয়োটাতে ধীৰ স্থিৰ হৈ থাকে, তেওঁৱেই মোক্ষ লাভ কৰিবৰ বাবে যোগ্য হয়। এটা উচ্চ স্তৰৰ আধ্যাত্মিক উপলব্ধি পাবৰ বাবে যিজনৰ একাগ্ৰতা আছে, যিজনে সুখ আৰু সুখৰ প্ৰভাৱক সমানে সহজভাৱে ল'ব পাৰে, তেনেজন মানুহেই নিশ্চয় মোক্ষ লাভ কৰিবৰ বাবে যোগ্য। সত্যদ্ৰষ্টাসকলে সিদ্ধান্ত কৰিছে যে যিটো অনিত্য বস্তু দেহ তাৰ কোনো স্থায়িত্ব নাই, যিটো নিত্য বস্তু আত্মা তাৰ কোনো সময়তে পৰিৱৰ্তন নাই। তত্ত্বদৰ্শীসকলে এই দুয়োটা বস্তুৰে অধ্যয়ন কৰি এই সিদ্ধান্তলৈ আহিব পাৰিছে। হে অৰ্জুন, যিটোৱে এই সমগ্ৰ দেহটো বিয়পি আছে তাৰ কোনো বিনাশ নাই বুলি জানিবা। এই বিনাশ নোহোৱা আত্মাটোক ধ্বংস কৰিবৰ বাবে কাৰো সাধ্য নাই। আমাৰ পাৰ্থিৱ দেহাটো স্বভাৱতে বিনাশশীল। ই থিতাতে বিনাশ হ'ব পাৰে নাইবা 100 বছৰৰ পাছতো বিনাশ হ'ব পাৰে। প্ৰশ্নটো কেৱল সময়ৰহে। এই দেহটোক চিৰকাল ধৰি ৰাখিব নোৱাৰি অৰ্জুন, কিন্তু চেতন আত্মাটো ই সূক্ষ্ম যে তাক শত্ৰুৱে বধ কৰাটো দূৰৰ কথা, আনকি দেখাই নাপায়। যিজনে আনক বধ কৰে বুলি জানে আৰু যিজনে ই অৰ্থাৎ জীৱাত্মাটো নিহত হয় বুলি ভাবে, সেই দুয়োজনেই অজ্ঞানী। কিয়নো সি অৰ্থাৎ জীৱাত্মাটোৱে কাকো বধ নকৰে বা কাৰো দ্বাৰা সি নিজেও নিহত নহয়। হে অৰ্জুন, আত্মাটোৰ কেতিয়াও জন্মও নাই, মৃত্যুও নাই। ইয়াৰ কেতিয়াও জন্ম হোৱা নাছিল, বৰ্তমানেও জন্ম নাই আৰু ভৱিষ্যতেও জন্ম নহ'ব।
আত্মা অজ, আত্মা নিত্য, আত্মা স্থিৰস্থায়ী আৰু আত্মা আদিম। শৰীৰটো নিহত হ'লেও আত্মা নিহত নহয়। হে অৰ্জুন, যেনেদৰে এজন মানুহে পুৰণি পোচাকবোৰ পৰিত্যাগ কৰি নতুন পোচাক পৰিধান কৰে, তেনেদৰে জীৱাত্মাটোৱেও বৃদ্ধ আৰু অলাগতিয়াল শৰীৰবোৰ ত্যাগ কৰি নতুন পাৰ্থিৱ দেহ ধাৰণ কৰে। আত্মাটোক কেতিয়াও কোনো অস্ত্ৰই কাটি খণ্ড খণ্ড কৰিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়েও তিয়াব নোৱাৰে আৰু বতাহেও শুকুৱাব নোৱাৰে। তৰোৱাল, আগ্নেয়াস্ত্ৰ, বাৰুণাস্ত্ৰ, বায়ুবাস্ত্ৰ আদি কোনো ধৰণৰ অস্ত্ৰই চেতন আত্মাটোক নিহত কৰিব নোৱাৰে। জীৱাত্মাটোক ছেদন কৰিব নোৱাৰি, পুৰিব নোৱাৰি, তিয়াব নোৱাৰি আৰু শুকুৱাব নোৱাৰি। ই চিৰকলীয়া, ই সৰ্বত্ৰ বিৰাজমান, ইয়াৰ পৰিৱৰ্তন নহয়। ইয়াক যেনি তেনি নিব নোৱাৰি আৰু ই চিৰকাল একেদৰেই থাকে। হে অৰ্জুন, এই আত্মাটো অদৃশ্য, অচিন্ত আৰু বিকাৰৰহিত বুলি কোৱা হয়। সেইবাবে এই আত্মাটো এনেকুৱাই বুলি জনাৰ পিছতো তোমাৰ ইয়াৰ বাবে শোক কৰাটো উচিত নহয়। আত্মাটোক দেহৰ লগত ভুল কৰিহে আমি আত্মাটোৰ জন্ম আদিৰ ইতিহাস বিচাৰি যাওঁ। আত্মাটো কেতিয়াও বুঢ়া নহয়, কিন্তু দেহটো হ'লে বুঢ়া হয়। সেইবাবে তথাকথিত বুঢ়া মানুহ এজনে ল'ৰাকালৰ বা ডেকাকালৰ সমানে মনৰ উৎসাহ দেখুৱাব নোৱাৰে। আত্মাটোৰ ওপৰত দেহৰ পৰিৱৰ্তনবিলাকৰ কোনো প্ৰভাৱ নপৰে। গছ এজোপা বা আন কোনো পাৰ্থিৱ বস্তু জহি খহি যোৱাৰ দৰে আত্মাটো জহি খহি নাযায়। আত্মাটোৰ পৰা আৰু একো নতুন আত্মাৰ সৃষ্টি নহয়। হে অৰ্জুন, এটাই কথা মনত ৰাখিবা, আত্মা নমৰে। দেহটোৰ পৰা যিবিলাক শিশুৰ উদ্ভৱ হয়, সেইবিলাকো একোটা স্বতন্ত্ৰ আত্মা। সেই স্বতন্ত্ৰ আত্মাবিলাকে একোটা দেহ লয়, বাবেহে কোনো এজন বিশেষ মানুহৰ সন্তান যেন লাগে। আত্মা এটা তাত উপস্থিত থকা বাবে দেহটোৰ বৃদ্ধি হয়, কিন্তু আত্মাটোৰ নিজৰ কোনো পুলি পোখা নেমেলে আৰু কোনো পৰিৱৰ্তন নহয়। গতিকে দেহৰ ছয়বিধ পৰিৱৰ্তনৰ পৰা আত্মাটো মুক্ত। হে অৰ্জুন, আত্মা দুই ধৰণৰ। এটা হ'ল অতি সূক্ষ্ম অণু আত্মা আৰু আনটো হ'ল সৰ্বব্যাপক পৰমাত্মা বা বিভু আত্মা। বিভু আত্মা বা পৰমাত্মা আৰু অণু আত্মা বা জীৱাত্মা, এই দুয়োটাই একেজোবি দেহ বৃক্ষতে অৰ্থাৎ জীয়াই থকা প্ৰাণীৰ একেখন হৃদয়তে থাকে। যিজনৰ সকলো পাৰ্থিৱ বাসনা দূৰ হৈছে আৰু যিজনে সকলো দুখ শোকক জয় কৰিব পাৰিছে, কেৱল তেওঁহে পৰমেশ্বৰৰ কৃপাত আত্মাৰ মহিমা বুজিব পাৰে। পৰমাত্মাৰো কিন্তু মূল আধাৰ হ'ল কৃষ্ণহে। যিজনৰ জন্ম হ'ল, তেওঁ যে মৃত্যু হ'বই সেই কথা নিশ্চিত, আৰু যিজনৰ মৃত্যু হ'ল, তেওঁ যে আকৌ জন্ম ল'ব সেই কথাও নিশ্চিত। গতিকে অনিবাৰ্যভাৱে তোমাৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত তুমি এইবাবে শোকটো কৰা উচিত নহয় মোৰ পাৰ্থ অৰ্জুন। সৃষ্টি হোৱা সকলো প্ৰাণীয়ে আদিতে প্ৰকাশ নোপোৱাকৈ থাকে, মাজৰ সময়খিনিতহে মাত্ৰ প্ৰকাশ পায় আৰু ধ্বংস হোৱাৰ পাছতে আকৌ অপ্ৰকাশিত অৰ্থাৎ অদৃশ্য হৈ পৰে। গতিকে হে অৰ্জুন, এই ক্ষেত্ৰত শোক কৰাৰ একো প্ৰয়োজন নাই। হে ভৰতবংশীয় অৰ্জুন, দেহটোৰ ভিতৰত যিজন বিৰাজমান আত্মা, তেওঁ নিত্য আৰু অবৈধ্য। এতেকে কোনো প্ৰাণীৰ বাবে তুমি অনুশোচনা কৰা উচিত নহয়। ক্ষত্ৰিয় হিচাপে তোমাৰ নিৰ্দিষ্ট দায়িত্বৰ প্ৰতি বিবেচনা কৰি তুমি জনা উচিত যে ধৰ্মীয় নীতি অনুসাৰে কৰা যুদ্ধতকৈ তোমাৰ বাবে আন অধিক ভাল কাম আৰু একো নাই, আৰু সেয়েহে দ্বিধাবোধ কৰাৰ কোনো প্ৰয়োজন নাই। যদিহে তুমি এই ধৰ্মযুদ্ধখন নকৰাকৈ থাকা, তেতিয়া তুমি নিজৰ ধৰ্মীয় কৰ্তব্য পৰিহাৰ কৰাৰ লগে লগে যোদ্ধা হিচাপে নিজৰ যশস্যাও হেৰুৱাবা আৰু পাপেহে আৰ্জি ল'বা। মানুহবিলাকেও চিৰকাল তোমাক অপযশৰে কথা ক'ব, আৰু সন্মানিত ব্যক্তি এজনৰ বাবে অপযশ মৃত্যুতকৈও অধিক বেয়া। সেয়েহে হে অৰ্জুন,
এই সুখ দুখ লাভ ক্ষতি জয় পৰাজয়ক সমান বুলি ধৰি লৈ যুদ্ধ কৰাতে নিজকে নিয়োগ কৰা। এনে কৰিলে তোমাৰ পাপ নহ'ব।